এক্সপায়াৰী টাইমত মাৰ্কেট ইমান ভলেটাইল কিয় হয়? অ'কে, চ' এক্সপায়াৰী টাইমত কি হয়, ইয়াতে আপোনাৰ চাওক মাৰ্কেট ভলেটাইল কিহৰ কাৰণে হয়? হোৱাট ইজ ভলেটাইল? ভলেটাইল মিনছ বহুত বেছি আপ ডাউন ফ্লাকচুৱেশ্যনছ। মাৰ্কেট বহুত ওপৰত গৈ আছে, তলতো আহি আছে। অ'কে, চ' এইটো কিহৰ কাৰণে হয়? এইটো প্ৰিমিয়ামছত বেছি হয়। কিয়? কাৰণ মাৰ্কেট তেতিয়া মানে আপোনাৰ যেতিয়া চেলাৰ্ছ বহুত বেছি চেলাৰ্ছ আপোনাৰ পজিশ্যনছ এক্সিট কৰে, বা বহুত বেছি কিছুমানে আপোনাৰ বহুত বেছি কল বাই কৰে, বা কিছুমানে বহুত বেছি কল চেল কৰে। কাৰণ তাতে এক্সপায়াৰী দিনাখন আপোনাৰ কি হয়, চেলাৰ্ছৰ যোনটো মানে পাৱাৰ থাকে, লাইক থিতা ডিকে বা থিতা ডিকে যোনটো থাকে, তো সেইটো বহুত বেছি ষ্ট্ৰং হৈ যায় এক্সপায়াৰী দিনাখন। ঠিক আছে, তো থিতা যদি মাৰ্কেট আপোনাৰ যদি বহুত বেছি ভলেটাইল থাকে, অ'কে, ইয়াতে আপোনাৰ এক্সপায়াৰী মানে আপোনাৰ প্ৰিমিয়াম যোনটো অট'মেটিকেলি মেল্ট হৈ থাকিব। আপোনাৰ স্পট যদি আপোনাৰ এটা জাগাতে আছে, এটা জাগাতে মমেণ্টাম দি আছে, ওপৰতো গৈ আছে, অলপ পিছত আকৌ তলতো আহি আছে, আকৌ পিছত ওপৰত গৈ আছে, আকৌ পিছত তলত আহি আছে। চ' ইয়াতে কি হয়, আপোনাৰ চেলাৰ্ছে পইচা কমাই আছে। মানে চেলাৰ্ছৰ মমেণ্টাম মানে থিতা যোনটো আছে, থিতা হৈছে আপোনাৰ টাইম ডিকে বুলি কওঁ আমি। মানে মাৰ্কেট যদি এটা ৰেঞ্জতে যদি ফাঁচি যায়, লাইক এটা ৰেঞ্জতে যদি থাকে, সে মাৰ্কেট আপোনাৰ 22,900 আছে। অ'কে, তো মাৰ্কেট এনেকৈ চপি হৈ আকৌ 22,900। তো ইয়াৰ পৰা ইয়ালৈ যে মাৰ্কেটে টাইম লগাইছে, ছেইম জেগাতে আছে ন। তো এই টাইমটো যে আছে, এই টাইমটোৰ কাৰণে চেলাৰ্ছে, অপশ্যন চেলাৰ্ছে আমাৰ পৰা ইণ্টাৰেষ্ট লয়। ঠিক আছে, চ' সেইটো হৈছে থিতা। থিতা মানে ডিকে হৈ থাকে, মানে মাৰ্কেট যদি মমেণ্টাম নিদিয়ে, আমাৰ এগেইনষ্টত যদি মানে আমাৰ ছাপৰ্টত যদি নাযায়, তো আমাৰ প্ৰিমিয়ামছ অট'মেটিকেলি ডিকে হৈ থাকে। ছাপ'জ চে আপোনাৰ এতিয়া বৰ্তমান আপোনাৰ নিফটি আছে 23,900। অ'কে, তো 23,900ত ছাপ'জ মই এতিয়া বাই কৰিছোঁ, এতিয়া প্ৰিমিয়াম চলি আছে 50 ৰুপিজ। নিফটিৰ প্ৰিমিয়াম এট দ্য মানি চলি আছে 50 ৰুপিজ। চ' এতিয়া ছাপ'জ চে 23,900ৰ পৰা মাৰ্কেট গোটেই দিন মমেণ্টাম দি কেনে 23,900 বন্ধ হৈ গৈছে। এইটো কি হয়, 50 ৰুপিজৰ যোনটো প্ৰিমিয়াম থাকে, এইটো হৈ যায় আপোনাৰ 40 ৰুপিজ অৰ চে 35 ৰুপিজ অট'মেটিকেলি। কিয়? কাৰণ এইটো আপোনাৰ থিতা ডিকে, মানে এইটো টাইম, মানে মাৰ্কেট যে এটা জাগাতে ৰহি গৈছে, সেইটোৰ কাৰণে আমি চেলাৰ্ছক ইণ্টাৰেষ্ট দিছোঁ এইটো। ঠিক আছে, চ' এক্সপায়াৰী দিনাখন এইটো বহুত বেছি বাঢ়ি যায়। বাঢ়াৰ কাৰণে কি হয়, তাতে আপোনাৰ কলো আপোনাক বহুতে চেল কৰে, পুটো চেল কৰে। চ' দুটাৰ মাজত কাইজা বহুত বেছি হয়। কাৰটো জিৰ' হ'ব, কলৰটো জিৰ' হ'ব নে পুটৰটো জিৰ' হ'ব, কোনটো OTM, কোনটো ষ্ট্ৰাইক প্ৰাইচ জিৰ' হ'ব। চ' এইটোৰ কাৰণে চেলাৰ্ছবোৰ কি কৰে, বহুতকেইটা ষ্ট্ৰাইক প্ৰাইচত আপোনাৰ পজিশ্যনছ লগোৱা থাকে, আৰু বহুত বেছি হেভি পজিশ্যনছ লগোৱা থাকে। আৰু ৰিটেইলাৰ্ছক ফচাবৰ কাৰণে ইহঁতে কি কৰে, আপোনাৰ মমেণ্টাম দিয়ে, ভলেটিলিটি হাই কৰে, ফ্লাকচুৱেশ্যনছ বেছি কৰে, যাতে প্ৰিমিয়াম বহুত জল্দি ডিকে হয়। অ'কে, চ' আই হোপ আপোনালোকে বুজি পাইছে বস্তুটো। মই যে এইটো বহুত বেছি ট্ৰিকি বস্তু হয়, ইয়াতে আৰু বহুত বস্তু আছে, বহুত কমপ্লিকেশ্যনছ আছে। চ' মই এইটো অলপ চিম্পল ৱেত আপোনাক বুজাব ট্ৰাই কৰিছোঁ।